কেতিয়াবা চিঞৰি আছিল চাহ লাগে কিন্তু এতিয়া আহি গ'ল চাহ তেতিয়া নাহি তাইতো কামেই নেই খালি পাবজিৰ মা কি ঐ বাবু সোনকালে আহ সোনকালে ইমান দেৰি হ'ল চাহ ঠাণ্ডা হৈ যাব চাহ লাগে তেতিয়া ডাইলেক্ট মাৰি আছিলি এতিয়া কি হ'ল চাহ আনি দিলোঁ পাবজি এৰ নহ'লে মায়েৰে কৈ দিম গম পাবি মাকা বাবু জলদি আহ বহুত দেৰি হৈ গ'ল বা আহি আছো মোক কথা পাতিব নিদিয় এতিয়াই মাত্ৰ খেলি খতম কৰিলোহে পাবজি ফাৰ্ষ্ট ৰাউণ্ডটো তাতো দুটা মানে একদম বাচি আছিল দুটা কিল কৰিলে কাম চিকেন পাই গ'লো হয় তাতো দুটা কিল কৰিব নিদিলা সি মাৰি দিলে হেডশ্বট আৰু মাকা কৈ থাকে ন মই মাক কৈ দিম গম পাই যাবা কি কবি কোন মায়েক কবি তই কচোন মই কমেই মাকা তই কি কৰি ল'বি তই চুপচাপ খা চাহ আৰু পাবজি খেল বা মৰি থাক মোৰ দৰকাৰ নাই তোৰ লগত ময়ো যাম অলপ ফ্ৰেণ্ডৰ কথা পাতিম বেছি খালি গালি দি থাকা মাক লগাই দিম না একদম গম পাই যাব খালি ৰেটিং কৰি থাকা ফোনত আৰু মোক ক'ব আহিছ যে পাবজি এৰ বাবু শান্তি হৈ যা তুমি শান্তি হোৱা একো কথা নাই বৰা চাহ খাওঁ নক'বা দেই সেই মোৰ লগৰীয়াই হয় বাদ দিয়া সেইবোৰ ব'লা বাবু ব'লা না চাহ খাওঁ ঠাণ্ডা হৈ যাব হ'ব দেই হ'ব ব'ল খাওঁ আমি চাহ বা মই শুনি পাইছোঁ তোমাৰ যোনটো লগৰীয়া আছে ৰাকেশজনৰ পাবজিৰ RP-টো বহুত বেছি তো RP-টো কেনেকৈ বেছি কৰিলে মই অলপ আইডিয়া ল'ব বিচাৰিছোঁ মই মানে দিন গোটাই খেলি থাকোঁ কিন্তু তথাপিও RP-টো বাঢ়িয়ে নাযায় মোৰ মাত্ৰ 3 RP-টো মাত্ৰ 3 অলপমান কিবা হেল্প কৰা না চাইছ এনেকুৱা লগৰীয়াৰ লগত মই বয়ফ্ৰেণ্ড বনাওঁ চাইছা মোৰ লগৰীয়া যিটো আছে তাৰ RP-টো কিমান RP-টো মই শুনি পাইছোঁ তাৰপৰা 25 RP পাবজিৰ প্ৰ' প্লেয়াৰ চাইছা বাইদেউ হ'ব মোৰো RP-টো বাঢ়িব চাবাচোন মোৰো RP বাঢ়ি যাব তই গম পাবা তহঁতে চব ভাত খা আৰু যা ঘৰত শুবৰ কাৰণে খালি পাবজি আৰু এজনৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড একদম পিঠিটোত বগলাই দিম যা ফুট ইয়াৰ পৰা চৰি আপোনালোকে ক'ত গৈ আছে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক হোৱাটছআপ য'ত পায় তাতে তো আকৌ লগ কৰিম আপোনালোকৰ ওচৰত নতুন এটা কাহিনী নতুন এটা ভিডিঅ' লৈ কিনি অলপ বেলেগ ধৰণে অলপ বেলেগ হাঁহাব বিচাৰোঁ আপোনাৰ হাঁহাবৰ কাৰণে আমাৰ প্ৰচেষ্টা গোটেই চলি থাকিব আপোনালোকে আমাক হেল্প কৰি থাকক ছাপোৰ্ট কৰি থাকক গুড বাই